হেল্ল' ফ্ৰেণ্ডছ, আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত আৰু এটা নতুন ভিডিঅ' আৰু এই ভিডিঅ'টোত আপোনালোকে আজি শিকিবলৈ পাব আপোনালোকৰ পাঞ্জাৱ নেশ্যনেল বেংকৰ KYC আপডেট আপোনালোকে কেনেকৈ কৰিব। আপোনালোকে বেংকলৈ নোযোৱাকৈ ঘৰত বহিয়ে মোবাইলৰ পৰা আপোনালোকে KYC আপডেট কৰিব পাৰিব। আপোনালোকৰ পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু আপোনালোকৰ যিটো ফৰ্ম আছে এইটো ফিল আপ আপোনালোকে মোবাইলতে ঘৰত বহিয়ে কৰিব পাৰিব। আপোনালোকে মাত্ৰ এটা কাম কৰিব লাগিব। আপোনালোকে পোনপ্ৰথমে আপোনালোকৰ হাতত পেন কাৰ্ড, আধাৰ কাৰ্ড আৰু আপোনালোকৰ বেংক একাউণ্ট নাম্বাৰ যিটো আছে সেইটো আপোনালোকে পোনপ্ৰথমে হাতত লৈ ল'ব লাগিব। আৰু আপোনালোকে এই ভিডিঅ'টো অকণ স্কিপ নকৰিব আৰু ধুনীয়াকৈ চাব, তেতিয়া আপোনালোকে ধুনীয়াকৈ বুজি পাব। আৰু ভিডিঅ'টো চাই পেলাই আপোনালোকে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোকে এতিয়া দেখি পাব এই ভিডিঅ'টোত গুগল এপ দেখি পাইছে। সেই গুগল এপটোত গৈ পেলাই আপোনালোকে পোনপ্ৰথমে অ'পেন কৰি ল'ব লাগিব। তাৰপিছতে আপোনালোকৰ ইয়াতে চাৰ্চ বক্স এটা দেখি পাইছে গুগলৰ তলত, তাতে আপোনালোকে এটা টপিক টাইপ কৰিব লাগিব। ইয়াতে লিখিব লাগিব PNB ইণ্ডিয়া, PNB ইণ্ডিয়া, INDIA ইণ্ডিয়া। গতিকে এইটো টাইপ কৰাৰ পিছত আপোনালোকে চাৰ্চ কৰি দিব আৰু চাৰ্চ কৰাৰ পিছত আপোনালোকে ইয়াতে দেখি পাব তলতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ এটা আহি পৰিছে আৰু ইয়াতে আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। এই অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখিব পেজ এটা খোল খাইছে আৰু ইয়াতে আপোনালোকে হিন্দী লেংগুৱেজ থাকিলে বা ইংলিছ থাকিলে ইংলিছ লেংগুৱেজটোত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ আকৌ ইয়াতে শ্ব' কৰিব এটা পেজ আৰু ইয়াতে আপোনালোকে পূৰণ চিনটো যিটো দেখি পাইছে সেইটোত আপুনি কাট কৰি দিব। তাৰপিছতে আপোনালোকে ইয়াতে দেখি পাব ৰাইট ছাইডৰ কৰ্নাৰত আপোনালোকে দেখি পাইছে কাৰ্চিনৰ সৈতে দেখুৱাই আহিছে, তাতে তিনিটা আঁচ দেখি পাইছে আৰু তিনিডাল আঁচত আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব। তাৰপিছতে ইয়াতে শ্ব' কৰিব হোম এবাউট আছ প্ৰডাক্টছ, তাৰপিছতে ছাৰ্ভিচ বুলি পেলাই অপশ্যন এটা। সেই ছাৰ্ভিচ অপশ্যনটোত ক্লিক কৰিলে আপোনালোকৰ ইয়াতে পেজ এটা এনেকুৱা ধৰণৰ শ্ব' কৰিব আৰু ইয়াতে আপোনালোকে দেখি পাব বিভিন্ন ধৰণৰ অপশ্যনবিলাক ইয়াতে লিখা আছে। গতিকে আপোনালোকে ইয়াতে এটা অপশ্যন বিচাৰিব লাগিব, সেইটো বিচাৰাৰ পিছত তাতে আপোনালোকে গৈ ক্লিক কৰিব লাগিব। ইয়াতে আপোনালোকৰ দেখি পাইছে ইয়াতে কেইবাটাও অপশ্যন দিয়া আছে। এতিয়া আপোনালোকে ইয়াতে OTP বেছড আধাৰ চেণ্ডিং বুলি পেলাই লিখা আছে, এই অপশ্যনটোত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। OTP বেছড আধাৰ চিডিং বুলি পেলাই লিখা আছে, সেই অপশ্যনটো বিচাৰি পেলাই তাতে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে পেজ এটা খোল খাব আৰু ইয়াতে দেখি পাব OTP বেছড আধাৰ চিডিং এণ্ড অথেণ্টিকেশ্যন অফ একাউণ্টছ আৰু তলতে আপোনালোকে দেখি পাব ক্লিক হিয়েৰ ফৰ OTP বেছড আধাৰ চিডিং বুলি পেলাই। সেই অপশ্যনটোত গৈ পেলাই আপোনালোকে কি কৰিব লাগিব, ক্লিক কৰিব লাগিব। অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এটা ফৰ্ম খোল খাব, যিটো ফৰ্মত আপোনালোকে ফিল আপ কৰিব লাগিব। এই ফৰ্মটো আপোনালোকে দেখি পাইছে, মই জুম কৰি দেখুৱাই দিছোঁ আপোনালোকক যাতে ভালকৈ আপোনালোকে দেখি পাব। আৰু ইয়াতে আপোনালোকে দেখি পাইছে ওপৰত একেবাৰে একাউণ্ট নাম্বাৰ বুলি পেলাই, হয়নে? আপোনালোকৰ যিটো নেকি পাছবুক আছে, যিটো পাঞ্জাৱ নেশ্যনেল বেংকৰ পাছবুক আছে, সেই পাছবুকৰ যিকেইটা একাউণ্ট নাম্বাৰ আছে সেইকেইটা আপোনালোকে কি কৰিব লাগিব, পাছবুকৰ একাউণ্ট নাম্বাৰটো ফিল আপ কৰিব লাগিব। আৰু ইয়াতে আপোনালোকে এতিয়া টাইপ কৰি দিয়ক আপোনালোকৰ পাছবুকৰ একাউণ্ট নাম্বাৰটো। আপোনালোকৰ ইয়াতে টাইপ কৰি দিব লাগিব একাউণ্ট নাম্বাৰটো। মই নিজৰ ফালেদি টাইপ কৰি দেখুৱাইছোঁ, ইয়াতে মই মুঠতে ৰঙা অলপ দি দিছোঁ তাতে যাতে নেকি মুঠতে অসুবিধা নহয় সেইটো কাৰণে। গতিকে আপোনালোকৰ নিজৰ পাছবুকৰ একাউণ্ট নম্বৰটো টাইপ কৰিব। তাৰপিছতে ইয়াতে আপোনালোকৰ কেপচা দেখি পাইছে, সেই কেপচাটো আপোনালোকে কি কৰিব লাগিব, তলতে বক্স এটা আছে খালী বক্স, সেই তাতে আপোনালোকে ফিল আপ কৰি দিব লাগিব। কেপচাটো ফিল আপ কৰাৰ পিছত কণ্টিনিউ কৰি দিব। কণ্টিনিউ কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকুৱা ধৰণৰ ইণ্টাৰফেচ আকৌ এটা আহিব আৰু এইটো আপোনালোকৰ ফৰ্মটো ফিল আপ হৈছে। আৰু ইয়াতে আপোনালোকে কি কৰিব লাগিব, যেতিয়া আপোনালোকে কেপচা ফিল আপ কৰিব, যিটো আপোনালোকৰ মোবাইল নাম্বাৰটো যিটো বেংকৰ লগত লিংক আছে, যিটো ৰেজিষ্টাৰ আছে, তাত আপোনালোকৰ এটা OTP আহিব আৰু সেই OTPটো আপোনালোকে ইয়াতে কি কৰিব লাগিব, টাইপ কৰি দিব লাগিব। আপোনালোকৰ মোবাইল নাম্বাৰ যিটো নেকি বেংকৰ লগত ৰেজিষ্টাৰ আছে, লিংক আছে, সেই মোবাইল নাম্বাৰটোত আপোনালোকৰ এটা OTP যাব আৰু সেই OTPটো আপোনালোকে কি কৰিব লাগিব, ইয়াতে টাইপ কৰি দিব লাগিব। আপোনালোকে দেখি পাইছে আপোনালোকৰ মোবাইলত চাগে এটা OTP গৈছে। যদিহে ৰেজিষ্টাৰ আছে তেতিয়া আপোনালোকৰ OTP যাব আৰু যদি ৰেজিষ্টাৰ নাই তেতিয়াহ'লে আপোনালোকৰ মোবাইলত OTPটো নাযায়। গতিকে OTPটো আপোনালোকৰ যোৱাৰ পিছত আপোনালোকৰ OTPটো টাইপ কৰি দিব। OTP বক্সত গৈ পেলাই OTP টাইপ কৰি দিব।
তাৰপিছত আপোনালোকৰ ইয়াতে ইণ্টাৰ কেপচা বুলি লিখা আছে ৰিফ্ৰেছ কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিটো কেপচা আপোনালোকে দেখি পোৱা নাছিলে সেই কেপচাটো আপোনালোকৰ এতিয়া এই পেজটোত শ্ব' কৰিছে আৰু আপোনালোকে দেখি পাইছে কেপচাটো YGDQG বুলি পেলা আপোনালোকে এই কেপচাটো ইণ্টাৰ কেপচা বুলি যিটো বক্স আছে তাতে আপোনালোকে কি কৰিব লাগিব টাইপ কৰি দিব লাগিব তাৰপিছতে টাইপ কৰাৰ পিছত ভেলিডেট অপশ্যন যিটো আছে সেই ভেলিডেট অপশ্যনটোত আপোনালোকে ক্লিক কৰি দিব লাগিব ভেলিডেট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ আৰু এটা ইয়াতে পেজ খোল খাব আৰু আপোনালোকৰ ইয়াতে কি হ'ব গোটেইখিনি বায়োডাটা আহি পৰিব আপোনালোকৰ একাউণ্ট নম্বৰ আহিব তাৰপিছতে আপোনালোকৰ নিজৰ নাম ডেট অফ বাৰ্থ আৰু আপুনি ফিমেল হয় নে মেল হয় সেইটো আহিব তাৰপিছত তলত দেখি পাব প্লিজ ফৰ আধাৰ ভেৰিফিকেশ্যন বুলি পেলাই অপশ্যন এটা আহিব সেই প্লিজ ফৰ আধাৰ ভেৰিফিকেশ্যন অপশ্যনটোত আপুনি কি কৰিব লাগিব ক্লিক কৰি দিব লাগিব প্লিজ ফৰ আধাৰ ভেৰিফিকেশ্যন অপশ্যনটোত ক্লিক কৰাৰ পিছত আপোনালোকৰ ইয়াতে এনেকা ধৰণৰ পেজ এটা খোল খাব আৰু এই পেজটোত আপোনালোকে দেখি পাইছে পোনপ্ৰথমে ওপৰত লিখা আছে আধাৰ নম্বৰ বুলি পেলাই আপোনালোকৰ যিটো নেকি আধাৰ কাৰ্ড আছে তাতে আপোনালোকৰ 16টা নম্বৰ থাকিব আৰু সেই 16টা নম্বৰ আপুনি ইয়াতে টাইপ কৰি দিব লাগিব তাৰপিছতে ইয়েছ অপশ্যনটোত ক্লিক কৰি দিব লাগিব তাৰপিছতে আপোনালোকৰ ইয়াতে কণ্টিনিউ বুলি পেলাই অপশ্যন আছে তাতে ক্লিক কৰি দিব লাগিব তাৰপিছত কণ্টিনিউত ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ এটা OTP যাব যিটো নেকি আধাৰ কাৰ্ড বনাওঁতে আপোনালোকে লিংক কৰিছিলে যিটো নাম্বাৰ লিংক কৰিছিলে সেই তাতে আপোনালোকৰ OTP এটা যাব আৰু OTPটো আপোনালোকে টাইপ কৰি দিব টাইপ কৰাৰ পিছত ভেলিডেট আহিব আৰু ভেলিডেট অপশ্যনটোত অকে কৰাৰ লগে লগে আপোনালোকৰ সাকসেসফুল দেখাব এতিয়া চাগে আপোনালোকে বুজি পালে যে কেনেকৈ আপোনালোকে ঘৰত বহিয়ে পাঞ্জাব নেশ্যনেল বেংকৰ KYC আপডেট কৰিব পাৰি আৰু মই এই বিষয়ে সবিশেষ আপোনালোকক এই ভিডিঅ'টোত দেখুৱালো আৰু আপোনালোকে যদি এই ভিডিঅ' চাই ভাল পাইছে তেতিয়া লাইক কমেন্ট সাবস্ক্ৰাইব আৰু বন্ধু বান্ধৱসকললৈ শ্বেয়াৰ কৰি দিব লগতে বেল আইকনটো দবাই দিব আৰু এনেকা ভিডিঅ' মই পিছলৈকে লৈ আহিম আৰু এই ভিডিঅ'টো চাওঁতে আপোনালোকে যিখিনি সময় দিলে তাৰ বাবে আন্তৰিকতাৰে অশেষ ধন্যবাদ দিছোঁ থেংক ইউ